বৌদ্ধং শৰণম গচ্ছামি ধৰ্মম শৰণম গচ্ছামি। আজি বৌদ্ধ পূৰ্ণিমা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বৰ শান্তিৰ বাবে সত্য, অহিংসা, প্ৰেম আৰু কৰোণাৰ বাণী প্ৰচাৰ কৰা ভগৱান বুদ্ধৰ ২৫৬৮ সংখ্যক জন্মজয়ন্তীৰ উদযাপন। প্ৰত্যেক বছৰৰ বহাগ মাহৰ পূৰ্ণিমা তিথিত সকলো বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলে এই পবিত্ৰ দিনটো উলহ মালহেৰে উদযাপন কৰে। কাৰণ এই বহাগৰ পূৰ্ণিমা তিথিতেই বুদ্ধদেৱৰ জন্ম, সিদ্ধি বা জ্ঞান লাভ আৰু মহাপৰিনিৰ্বাণ হৈছিল বুলি বিশ্বাস কৰা হয়। অৰুণাচলৰ নামচাই চহৰত অৱস্থিত পৰিয়াত্তি চচনা নামৰ বৌদ্ধিষ্ট বিহাৰটোতো বৌদ্ধিষ্ট ধৰ্মাৱলম্বীৰ লোকসকলে তিনিদিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ দিনটোৰ উলহ মালহেৰে উদযাপন কৰিছে। ৰাতিপুৱাতে পতাকা উত্তোলন আৰু বুদ্ধ বন্দনাৰে দিনটো শুভাৰম্ভ কৰি প্ৰত্যেকেই পাকোটাৰ ভিতৰৰ ভগৱানক ভিন্ন খাদ্য সম্ভাৰেৰে ভোগ লগাই বস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ দানেৰে সৈতে স্তুতি কৰে। তেওঁলোকৰ বিশ্বাস, আজিৰ দিনটোত এনেদৰে দান কৰিলে ভগৱানে তেওঁলোকৰ মনৰ আশা পূৰণ কৰে। আজিৰ এই পবিত্ৰ দিনটোত বৌদ্ধ বিহাৰত ধূপ আৰু মমবাতি জ্বলাই আমিও তেওঁক স্মৰণ কৰিম। আজিলৈ আহিছো তেন্তে, বাই।